নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল বিকি বৰিল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ ঘৰতে আৰু মই এতিয়া পোনপ্ৰথমে যাম কোনে কোনে গা পা ধুই আজৰি হ'লোঁ। এতিয়া মই যাম আমাৰ গাঁৱৰ নামঘৰলৈ আৰু নামঘৰত আমাৰ নাম উপলক্ষে গাঁৱৰ ৰাইজে গোট খাই কিনো পাতিছে আৰু কি খেল পাতিছে আপোনালোকে উপভোগ কৰিবলৈ পাব। আৰু সকলোকে মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাই কেনেকুৱা লাগিছে? ভাল লাগিলে? ফিলিংছটো কেনেকুৱা আহিছে? ভাল লাগিছে নাই? ভাল লাগিছে? এইবাৰ 50 টকা লাগি যাব। এইবাৰ তই নেপাওঁ, তই যা। এইটো ছেকেণ্ডটো ছেকেণ্ড আমাৰ টেকেলি ভঙা খেল আৰম্ভ হৈছে। এয়া প্ৰথম প্ৰতিযোগী টেকেলি ভঙাৰ লাগি আছে। তহঁতি পাছফালৰ পৰা কমেণ্ট কৰি নাথাকিবি। দিলে মই প্ৰথমতে বৰ্তা ওচৰলৈ আহিছোঁ। বৰ্তা, আজি আমাৰ গাঁৱত ইমান এটা ধুনীয়া অনুষ্ঠান পাতিছে, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। গাঁৱত এইটো আমাৰ প্ৰতি বছৰে এনেকৈ অনুষ্ঠিত এটা পালন কৰা হয়। মেজি জ্বলোৱাৰ পিছত গাঁৱৰ সমূহ ৰাইজ গোট খাই এনেকৈ খেল ধেমালি পতা হয়। নামঘৰত নাম কীৰ্তন কৰা হয়। সমূহ ৰাইজে এই বছৰটোৰ মংগল কামনা কৰি আশীৰ্বাদ ভগৱানৰ ওচৰত আশীৰ্বাদ দিছে। ধন্যবাদ। আৰু বৰ্তমান আমাৰ বিহু উপলক্ষে আমাৰ নামঘৰত ভকত বৈষ্ণৱসকলে এয়া নাম কীৰ্তন কৰিবলৈ আগবাঢ়িছে, আমি দেখাই আছোঁ। দুজন জ্যেষ্ঠ ব্যক্তি আছে, আমি প্ৰথমতে আমাৰ বৰ্তাৰ পৰা জানিব বিচাৰিম যে আজি আমাৰ গাঁৱত এটা ইমান ধুনীয়া অনুষ্ঠান পাতিছে। অনুষ্ঠানটোত আপোনাৰ ভৱিষ্যত থাকি কেনেকুৱা লাগিছে আৰু আমাৰ অসমবাসী ৰাইজলৈ আপোনাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা কেনেদৰে জনাব, আৰু যাতে আমাৰ ইয়াত আগন্তুক বিগত বছৰ দৰে প্ৰতি বছৰে এনেকুৱা এটা অনুষ্ঠান পাতি থকা হৈছে আৰু আজি এই বছৰো পতা হৈছে, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এইটো এনেকৈ অনুষ্ঠান পতা হ'বনে নহয় তাৰ ওপৰত এটা দুআষাৰ ব্যক্ত দাঙি ধৰিবলৈ আমি জনাইছোঁ। প্ৰথমতে আমাৰ অসমীয়া জাতীয় উৎসৱ বিহু তিনিটিৰ ভিতৰত আজি মাঘ বিহুত আমাৰ ২ নং নগাঁৱৰ মৈধলৰ ২ নং নগাঁৱৰ সমূহ ৰাইজে যি সম্প্ৰীতিৰে এই বিহু উৎসৱ পালন কৰি আহিছে, গতিকে এই বিহু উৎসৱ পালন কৰি অহাৰ বাবে অসমবাসীৰ লগতে আমাৰ মৈধল ২ নং নগাঁৱৰ সমূহ ৰাইজলৈ বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ এই ২ নং নগাঁৱত প্ৰতি বছৰে উৎসৱ আদি এই বিহু উৎসৱ, ভোগালী বিহু উৎসৱ পতাৰ লগতে ইয়াতে মেজি আৰু নামঘৰস্থলীত মেজি লগতে পুৱালৈ নাম প্ৰসংগ আৰু শৰাই স্থাপন কৰি নাম প্ৰসংগ কৰা হয়। আজি এই সময়তে সমূহ গাঁৱৰ কণ কণ ভাইটি ভণ্টিসকল, যুৱক যুৱতীসকল, আইসকল ইয়াত উপস্থিত আছে। ইয়াতে ভৱিষ্যত প্ৰজন্মৰ বাবে আনন্দৰ বাবে ইয়াতে খেল, টেকেলি ভঙা আৰু কলগছত উঠি পইচা অনা বিভিন্ন ধৰণৰ খেল আয়োজন কৰা হৈছে আৰু সেইমতে সকলোৱে অংশগ্ৰহণ কৰিছে। গতিকে এনে এক সম্প্ৰীতি আনন্দময় দিনত সঁচাকৈ আমাৰ সকলোৱে খুব ভাল লাগিছে আৰু আমি আগলৈকৈ যাতে এনে মৰম চেনেহ আৰু সম্প্ৰীতিয়ে আনন্দময় খেল খেলি
এই অসমীয়া জাতীয় উৎসৱ বিহু ভোগালী বিহুটি পালন কৰি থাকে, তালৈ সমূহ ৰাইজৰ লগতে অসমবাসীৰ ৰাইজলৈ একে বিনম্ৰ অনুৰোধ জনালোঁ। এয়ে মোৰ ক'বলগীয়া আছিলে। গতিকে আমি ভৱিষ্যতলৈকে যাতে সকলোৱে অসমীয়া জাতীয় উৎসৱ পালন কৰি থাকে তাৰ বাবে অনুৰোধ জনালোঁ। আপোনাৰ বৰ্তা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে আমাৰ মাজত আছে আমাৰ গাঁৱৰে কেইগৰাকীমান আইতা। আমি আইতা কেইগৰাকীৰ মাজলৈ আহিছোঁ। আইতা আপোনাৰ পৰাই জানিব বিচাৰিম, আজি আমাৰ নামঘৰত ইমান এটা ধুনীয়া অনুষ্ঠান পাতিছে, আপোনাৰ মতামত কেনেকুৱা? মোৰ মতামতনো কি আৰু, আমি এতিয়া এইখন গাঁৱতে বুঢ়া হ'লোঁ। আজি এতিয়া এই অনুষ্ঠানটোৰ কাৰণে আমি বহুত ফূৰ্তি পাইছোঁ, সুখী হৈছোঁ আৰু ভৱিষ্যতে এনেকুৱা এটা অনুষ্ঠানত আৰু ইয়াতকৈ বেছিকৈ যাওক বুলি আশীৰ্বাদ কৰিছোঁ। আৰু তোমাৰ অনুষ্ঠানটোলৈ মই মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। তোমাৰ যাতে ভৱিষ্যতে আৰু উজ্জ্বল হওক আৰু গাঁওখনত যাতে তুমি ফুটাই দেখুৱাব পাৰা, সেয়াই মোৰ কামনা। আমাৰ মাজত আৰু এটা আছে আইতা, এটা প্ৰতিযোগিতা পাতিছিলে। প্ৰতিযোগিতাত কলগছৰ ওপৰৰ পৰা পইচা আনিব লাগে, সেই পইচা প্ৰতিযোগিতাটো কোনে পালে আপুনি জানে নেকি? সেইটো জানো বাৰু। কোনে পালে? এই তপন দত্তই পালে। তপন দত্ত আপুনি চিনি পায়? চিনি পাওঁ, আমাৰ ওচৰৰে। যোৱা বছৰ কোনে পাইছিলে? যোৱা বছৰ তেওঁৱে পাইছিলে। ল'ৰাজন বহুত এক্সপাৰ্ট হৈছে ল'ৰাটো। ঠিক আছে দিয়ক। এগৰাকী এটা আইতা আছে আমাৰ লগত। আইতা কি খেল হৈছে গম পায়নে? আমি খেলখিনি বহুতখিনিয়ে খেল হৈ আছে, সেই খেলখিনি দেখি ভাল লাগিছে। যাতে এবাৰ কলগছত উঠি হেৰি কৰিছে, বস্তু আনিছে আৰু সেইটো কাৰণেও ভাল পাইছোঁ শুভেচ্ছা। তাৰপিছতে আকৌ এতিয়া টেকেলি ভঙা দিছে, সেইটো এতিয়া প্ৰথম এটা ল'ৰাই পাইছে, নামটো তাৰ নাজানো মই। সেইখিনি দেখি আমি খুব ভাল পাইছোঁ। যাতে ভৱিষ্যতো এনেকৈ যেন কামনা হৈ উজ্জ্বল কামনা হৈ থাকক, আৰু সেইটো কাৰণে আমি কামনা কৰোঁ দেই। ধন্যবাদ। আৰু বৰ্তমান এতিয়া এয়া টেকেলি ভঙা খেল আৰম্ভ হৈ আছে, মানে চলি আছে। আৰু খন্তেক পাছতে উঠা বহা আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ হ'ব। আজি প্ৰতিযোগিতাটোত ওতপ্ৰোতভাৱে জড়িত থকা আমাৰ দাদা তুল্য বিজিত দত্ত, আৰু তেখেত এজন খুব ভাল বিহুৱা হয়। তেখেত আমাৰ মাজত আছে আৰু তেখেতৰ পৰা পোনপটীয়াভাৱে আমি জানিব বিচাৰিম, আজি প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰি বা চাই কেনেকুৱা লাগিছে আপোনালোকৰ? চাই বৰ্তমান ভালেই লাগিছে। বিহুৰ কাৰণে গাঁৱত সকলো ওলাই আহিছে, ফূৰ্তি কৰিছে। ইয়াতে সৰু চবে একত্ৰিত হৈ খেল আমি খেলাইছোঁ, সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহু ওলগ জনালোঁ। বিভিন্ন প্ৰতিযোগিতা চলি আছিলে, তাৰে মাজত আছিলে আমাৰ প্ৰথম প্ৰতিযোগিতা আছিলে কলগছৰ ওপৰত এটা পইচা আছিলে, আৰু সেই পইচাটোৰ প্ৰতিযোগী হিচাপে আপোনাৰ ল'ৰা সন্তানজনে লাভ কৰিছে প্ৰথম পুৰস্কাৰ। আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিলে। হয়, ইমান সৰুতে যে ইমান ওপৰৰ পৰা ওপৰৰ গছত উঠি পেলাই পইচাটো নমাই আনিলে, বহুত কষ্ট কৰাতহে পাইছে। আৰু শুনিবলৈ পাইছোঁ যোৱা বছৰ আপোনাৰ ল'ৰা যোৱা বছৰো পাইছিলে, এইবাৰ পাইছে, বহুত ভাল লাগিছে। ধন্যবাদ। আৰু সকলোৰ পৰা মতামত আমি গম পালোঁ, আৰু আমাৰ মাজত আছে ইয়াৰ আমাৰ গাঁৱৰে আছে। আপোনাৰ পৰা আমি জানিব বিচাৰিম আজি প্ৰগ্ৰেমটোত থাকি কেনেকুৱা লাগিছে। প্ৰগ্ৰেম মানে বিশেষ নহয়, মাঘ বিহুৰ উপলক্ষে আমাৰ গাঁৱৰ সকলোৱে মিলিজুলি ৰছী টনা, ধৰক কলগছৰ ওপৰত পইচা আছে, তাৰে ভিতৰত সেইটো প্ৰতিযোগিতা আৰু টেকেলি ভঙা, উঠা বহা, তেনে ক্ষেত্ৰত আপুনি কিবা পাৰ্টিচিপেট কৰিছিলে নেকি? মই আপোনাৰ ইউটিউব চেনেললৈ আজি ভোগালী বিহু উপলক্ষে স্বাগতম জনাইছোঁ। মানে কি, আজি যিটো অনুষ্ঠান পাতিছে ন, সৰু ল'ৰা ছোৱালীখনে যিখিনি মানে খেল খেলিছে, সেইখিনি মানে কৰিবলগীয়া কথা। এতিয়া যিখিনি উঠি আহিছে প্ৰজন্ম, সেইখিনিৰ কাৰণে যিখিনি উৎসাহিত দেখাইছে, মানে আগলৈও যাতে এইখিনি আগবাঢ়ি যায়। এতিয়া কলগছৰ ওপৰত পইচা দিছে, সৰু ল'ৰা ছোৱালীখনে তাৰ পৰা যিমানখিনি মানে আগবাঢ়িছে, যিমানখিনি কৰিছে, সেইখিনি মানে কি তেওঁলোকৰ এটা উৎসাহ। আৰু এইফালে টেকেলি ভঙা, যাতে মানে কি, মই একো পাৰ্টিচিপেট কৰা নাই, কিন্তু চাইছোঁ যিখিনি এতিয়া উঠি আহিছে ল'ৰা ছোৱালী, সেইখিনিৰ কাৰণে যদি এইখিনি পাৰ্টিচিপেট কৰা হয়, মানে আগলৈও মানে উৎসাহিত হৈ যাব। মোৰ মতামত সেয়াই। ধন্যবাদ থাকিল আপোনাক। আৰু আমাৰ মাজত প্ৰতিযোগিতা চলি আছে, তাৰ মাজত আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ। আমাৰ নামঘৰৰ ভিতৰ ভাগত আমাৰ নাম প্ৰসংগ হৈ আছে বিহু উপলক্ষে। আমি
প্ৰসংগৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আপোনালোকক। দেখিবলৈ পাইছে আমাৰ গাঁৱৰ সকলো ককা আইতা একত্ৰিত হৈ আমাৰ গাঁৱৰ নামঘৰৰ ভিতৰত একত্ৰিত হৈ সকলোৱে নাম প্ৰসংগ কৰি থকা দেখিবলৈ পাইছে আপোনালোকে। আৰু সকলোকে মোৰ ফালৰ পৰা মোৰ চেনেলৰ পৰা শেহতীয়াকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মাঘ বিহুৰ ওলগ জনাইছোঁ। দেখি পাইছ নেকি? নাই দেখা। আমাৰ ছেক্ৰেটাৰী লাগি গৈছে। ছেক্ৰেটাৰী দেখি পাইছা নেকি? মোৰো মাৰি চাবলৈ মনটো আছে, এবাৰ মাৰি চাব লাগিব মই। একদম চবেই টেকেলি ভঙা আশাত পুৰস্কাৰ পোৱা আশাত লাইন পাতিব লাগি গ'ল। ছাকচেছ। Honda. Honda. অৱশেষত মৰি পাৰি গ'লোঁ, জিকি গ'লোঁ। হা এতিয়া 5 চাত মই মাৰিছোঁ ককা, পাৰি গৈছোঁ। বিহাৰী পুৰস্কাৰ এইবাৰ আমি আগবাঢ়িছোঁ উঠা বহা খেলৰ মাজলৈ। আমাৰ মাজত আমাৰ আমাৰ গাঁৱৰ পোৱালীকেইটা আহিছে। এয়া উঠা বহাৰ কাৰণে সকলো ৰেডি হৈছে। আৰু আপোনালোকক নেদেখুৱাওঁ, আমাৰ মাজত বহুত কিবাকিবি খেল হৈ থাকিব। একেবাৰে প্ৰাইজ কোনে কোনে পালে আপোনালোকক দেখাম।
এইফালে চাবি গেট আউট গেট আউট বিকাশ 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 ওলা তহঁতে কেইটা ওলাই দে আঁতৰলৈ যা সেইফালে যাগে যা সিফালে যাগে এতিয়া ৰছী টনা খেল আৰম্ভ হৈ আছে ঐ এতিয়া যোনটো পাৰ্টিয়ে জিকিলে সেইটো পাৰ্টিৰ লগত ইটো পাৰ্টিক খেলাই দে যিহেতু ল'ৰা আৰু ছোৱালী উভয় চাবলৈ নাই গতিকে সকলো সমান বুলি ভাবি এতিয়া ছোৱালীসকলৰো ৰছী টনা খেল আৰম্ভ হ'ব এতিয়া অলপ পাছত ঐ ছোৱালীবিলাক হৈ গ'ল আমাৰ মিডল পইণ্ট ৰছীৰ আমাৰ কোষাধ্যক্ষ লাগি আছে কামত ঐ সকলোৱে বেষ্ট অফ লাক ঐ ভালকৈ কৰিবি দেই ঐ আমাৰ গাঁৱৰ জীয়ৰী সন্ধ্যা বেষ্ট অফ লাক গৌৰৱ দত্ত অনুপস্থিত দত্ত চবে হাত বুলি যাওঁ এয়া কলগছৰ ছেকেণ্ড প্ৰাইজ টেকেলি ভঙা প্ৰথম প্ৰাইজ টিং ভঙা নমস্কাৰ দে দত্ত অনুপস্থিত ৰূপজ্যোতি দত্ত ৰূপজ্যোতিৰ কিহত আছে টেকেলি ভঙা তৃতীয় বেবী দত্ত কিয় উঠা বহা ধৈৰ্য পৰীক্ষা ধৈৰ্য পৰীক্ষা দ্বিতীয় পুৰস্কাৰ দীপজ্যোতি দত্ত নীতা শইকীয়া এয়া নীতা শইকীয়া মাইনা দত্ত
উৎপল দত্ত পাৰপানী দ্বিতীয় পুৰস্কাৰ উৎপল দত্ত কপিল দত্ত আছে নি কপিল দত্ত অনুপস্থিত কপিল দত্ত বদলি কোনে নিব ইয়াক দি দে কপিলক দি দিবিগে পুৰস্কাৰ লৈ যায় দৌৰিয়া পুৰস্কাৰ দিছে দেই নমস্কাৰ দেই কোনে লগা আছিলে অপ্ৰাণ চেষ্টা গলিগে পেঞ্চিল দিবি তাৰপিছত কৃষ্ণ পাবলগীয়া এনেকে কষ্ট কৰা কোন আছে বহুত কষ্ট ডাইৰেক্টৰ নমস্কাৰ এতিয়া সকলোৱে হাত চাব এতিয়া মাৰি বিশিষ্টভাৱে আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আমাৰ গাঁৱৰ টেকেলি ভঙাত তেখেতক এটা বস্তু প্ৰদান কৰা হৈছে কাঠপেঞ্চিলৰ পেকেট এটা প্ৰদান কৰা হৈছে তেখেতক কাঠপেঞ্চিলৰ পেকেটটা কাঠ কি আছে একো নাই মই নাই এই চালিয়া ধন্যবাদ ইমান একান্ত মনে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত জনাবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভাল পায় ভিডিঅ'টো আপোনালোকে আন জনজনক চাবলৈ শ্বেয়াৰ কৰিব ধন্যবাদ